মৰুভূমিত থকাৰ দৰেহে লাগিছে বুজিছে কি গৰম ৰ'দ কেনেকৈ চাহ পাওঁ গৰম 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 আৰু চাওক মই ক'ত আছোঁ একদম মানে চাওক চাই লওক আপোনালোকে নিজে দেখিব মই কি ঠাইত আছোঁ ক'ত শুই আছোঁ ক'ত বহি আছোঁ ভালদৰে চাওক গৰম নোৱাৰা হৈ গৈছোঁ আৰু সেই গছৰ তলত শুই গৈছোঁ ৰাস্তাৰ মাজত তেন্তে বলক এঠাইৰ পৰা আহোঁ অলপ ঠাণ্ডা হৈ আহোঁ গৰম লাগি আছে ময়ো ঘূৰিম আপোনালোকেও ঘূৰিব গতিকে ঠাণ্ডা বস্তু খাই আহোঁগৈ ঠিক আছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ KS ষ্টুডিঅ' ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম চাওক শদিয়াৰ পৰা যদি ধুবুৰীলৈ আপুনি যাবলগীয়া হয় তেনেহ'লে আপুনি মই যোন ঠাইত ৰখি আছোঁ এই ঠাইৰে এই ৰাস্তাটোৰে যাব লাগিব আৰু বৰ্তমান ইমানেই জনশূন্য মানে গাড়ী মটৰ প্ৰায় নায়েই মোৰ এনেকুৱা চিন্তা লাগিছে যে কৰোনা ভাল হোৱাৰ মানে কৰোনা নাইকিয়া হোৱাৰ পাছতো হয়তো এনেকুৱাই হৈ ৰ'ব নেকি এতিয়াও চাওক 5-6 মাহ হৈ গ'ল আমি এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগে কিন্তু তথাপিও ধৰক মানুহবোৰে এতিয়া এটা মানে হেৰি হৈ যাব ধৰক আহিব মন নোযোৱা হৈ যাব চাওক আপুনি যিটো ৰাস্তাৰে আপুনি শদিয়াৰ পৰা ধুবুৰী অহা যোৱা কৰিব হ'লে যিটো ৰাস্তা হ'লে আপুনি যাবই লাগিব সেই ৰাস্তাটো এতিয়া নাই খালী হৈ আছে গতিকে আহক আজি এঠাইলৈ লৈ যাম মানে সাংঘাতিক ঠাইলৈ লৈ যাম আপোনালোকে হয়তো গৰমৰ কাৰণে গৰমত কি খাব কি কৰিব তাৰ কাৰণে ভাবি আছে মই আপোনালোকক লৈ যাম ডাব নাৰিকলৰ চিটিৰ লগত যাত্ৰা আৰম্ভ কৰোঁ আহক গৰমটো মানে একদম বৰ বেয়াকৈ পৰিছে দেই টিকা ফাটা ৰ'দ মানুহ মৰি থাকিবই গৰমত আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন কমেণ্ট কৰি আমাৰ ইয়াত কিন্তু তামাম গৰম আপুনি যদি একেৰাহে 2 কিলোমিটাৰমান ৰাস্তা যায় তেনেহ'লে এনেকৈ ৰাস্তাৰ কাষে কাষে প্ৰায় 2 কিলোমিটাৰতকৈ অধিক ঠাই ডাবে দেখা পাব চাওক খালি ডাব নাৰিকল মানে দৃশ্যটোৱে বহুত ভাল লাগি যায় আপুনি চাব পাৰে বাঁহ বেতৰ এইবিলাক দেখিছে চব বাঁহৰ ডলা চালনী এইবিলাকৰ লগত আপুনি ডাব চাওক কিমান ডাব আছে আপুনি একেৰাহে 2 কিলোমিটাৰ ৰাস্তা এনেকৈ ডাব দেখা পাব এক ডাবৰ চিটি বুলি কোৱা হয় ডাবৰ চহৰ মই আছোঁ মৰিগাঁও আৰু নগাঁও জিলাৰ যিটো মানে বৰ্ডাৰ হয় এইখিনি মৰিগাঁও জিলা আৰু নগাঁও জিলাৰ এই যিখন ব্ৰিজখন দেখিছে এইখন পাৰ হ'লে মই নগাঁও জিলা পাই যাম এইখিনি কোৱা হয় এইখিনি আহঁতগুৰি ন হা হয় এই ঠাইখিনিৰ নাম আহঁতগুৰি গতিকে আৰু অলপ আগত আছে এইখিনি পালে হ'ব থেকেৰাগুৰি বুলি কয় য'ত মানে যিখন মানে ডাব নাৰিকলৰ কাৰণে বিখ্যাত মানে বৰ্তমান ধৰক যিবোৰ দোকান আছে দোকানবোৰ অলপমান কমি গৈছে কিন্তু তথাপিও আপুনি যদি নৰ্মেল ডে'ত আহে বা এতিয়াও যদি আহে আপুনি আহঁতগুৰিৰ পৰা থেকেৰাগুৰি এই যিখিনি ঠাই প্ৰায় 2 কিলোমিটাৰমান ৰাস্তাই আপোনালোকে এনেকুৱা ধৰণৰ দোকান বাঁহ বেতৰ দোকান আৰু খালি ডাব নাৰিকল দেখিব সেইকাৰণে এইখিনি ডাব নাৰিকলৰ কাৰণে অসম বিখ্যাত বুলি ক'ব পাৰি এইটো যিটো থেকেৰাগুৰি গতিকে আহক আজি গৰমত যদি আপোনালোকে গৰমত কি খাব তেনেহ'লে ক'ল্ড ড্ৰিংকছ খোৱাতকৈ ডাব খাওক আৰু আপুনি যদি নগাঁৱৰ ফালে আহে বা গুৱাহাটীৰ পৰা তিনিচুকীয়া ফালে যাওঁতে এনেধৰণে আপুনি দোকানবোৰ পাব ধেৰ দোকান পাব এখনৰ পাছত আন এখন তাত খাব পাৰিব মোৰ পিছফালে চাওক ইয়াত ডাব খালি ডাবেই ডাব মই গোটেই খাই পেলাম আজি একেলগে এইখিনি হ'ল থেকেৰাগুৰি বুলি কয় এই জেগাখিনিৰ নাম মৰিগাঁও নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰায় বৰ্ডাৰ আৰু এইটো আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত আপোনালোকে ৰাস্তাৰে আহিলে দেখাই পাব সোমাব খাব বহুত ভাল হয় আৰু গৰমত বিশেষকৈ ডাব খাব লাগে বহুত ভাল ডাব দামটো 30 টকা 35 টকা 30-35 মানে ডাঙৰ সৰু চাই দাম ঠিক আছে দুটা দিয়ক আমাক বঢ়িয়া মিঠা আছে দেই একদম মানে গৰমত ডাব খাব ডাবৰ উপকাৰিতা বহুত আছে ডাবৰ উপকাৰিতা কি মই সেইটো বাৰু ক'ম আপোনালোকক পিছত ডক্টৰসকলে পৰামৰ্শ দিয়ে আপোনালোকে হয়তো গম পাইছে ডাবৰ পৰা কি গুণ থাকিব পাৰে আৰু থেকেৰাগুৰি ডাবৰ কাৰণে বিখ্যাত গতিকে আহিব 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে খাই যাব পাৰিব বহুত মিঠা একদম মানে গৰম লাগি আছিল তাত পূৰা ঠাণ্ডা লাগি গ'ল একদম মানে গৰম লাগিছিল দিনটো কষ্ট কৰি আছিলোঁ সকলোবোৰ একদম মানে এটা ডাবতে মোৰ সকলো নাইকিয়া হৈ গ'ল আৰু অকল ডাবটো খালে নহ'ব কাৰণ 30 টকা ন সেইকাৰণে নাৰিকলো খাব লাগিব ডাবটো কাটাৰ পিছত নাৰিকল ওলাই যায় এই পইচা এনেই যাব দিব নোৱাৰিতো 30 টকা কথা আছে বহুত ভাল লগা দোকান দেখিলোঁ তাতে এবাৰ সোমাই যাওঁ বুলি ভাবিলোঁ চব বাঁহেৰে বনোৱা সৰু বিলাক মানে ধুনীয়া বস্তু আছে আহকচোন এবাৰ ভিতৰলৈ সোমাই চাই যাওঁ
মই সৰু সৰু খালৈ মানে ঘৰত সজাই থ'বৰ কাৰণে বহুত ধুনীয়া হয় আৰু সৰু সৰু খালৈ জাকৈ এইটো কোৱা হয় জাপি আমাৰ এইটো যিবোৰ পথাৰত খেতিয়কসকলে লৈ যায় এই সকলোবোৰ হৈছে বাঁহেৰে সজোৱা যিবোৰ দেখিছে চিত্ৰ অংকন কৰা আছে সকলোবোৰ বাঁহৰ হয় বাঁহত মানে আঁকা হৈ আছে আৰু এইটো হৰিণাৰ মূৰ চাওক এইটো বাঁহৰে পূৰা সম্পূৰ্ণ বাঁহৰ দাদা এইটো দাম কেনেকৈ এইবোৰ এইটো আপোনাৰ 120 এইটো আপোনাৰ ত্ৰিপুৰা প্ৰডাকশ্যন অঁ এইটো হ'ল তোমাৰ আপোনাৰ হ'ল ত্ৰিপুৰা প্ৰডাকশ্যন এইটো 800 অঁ এইটো ত্ৰিপুৰা এইটো চব মানে ত্ৰিপুৰা ত্ৰিপুৰাৰ পৰা আহিছে মানে ন এইটো ত্ৰিপুৰা প্ৰডাকশ্যন হয় আমাৰ অসমৰ হাতেৰে বোৱা কিবা আছেনে ইয়াতে অসমৰ আছে হয় গুচি নলবাৰী ডিষ্ট্ৰিক্টৰ নলবাৰী ন নলবাৰী হয় এইটো হ'ল আপোনাৰ ডলাৰটো হ'ল কাৰ্বি আংলং হয় হয় আপোনাৰ জাপি হ'ল আপোনাৰ ৰহা দীঘল দৈ কোনটো এই শালমৰা জাপিটো হয় ৰহা দীঘল দৰি দীঘল দৈ হয় হয় এয়া জাপি দেখিছে আপোনাৰ এইটো নলবাৰীৰ ন নলবাৰী হয় নলবাৰীৰ পৰা আনিছে দাদা এই কৰোণাৰ কাৰণে এতিয়াতো বন্ধই হৈ আছিল বহুদিন কেনেকুৱা চলিছে এতিয়া বেপাৰ বাণিজ্য মাৰ্কেট বেয়া হয় মাৰ্কেট বেয়া আছে ন ঠিক আছে মানে আপোনাৰ আগতে যিটো মানে বেচা মানে কিনা আছিল সেইটো এতিয়া নাই ন এতিয়া নাই মানে আকৌ যে ভালদৰে হ'বনে বুলি আশা আছেনে নাই আশা আকৌ কৰোঁৱে ঈশ্বৰৰ কৃপাত হয় এইটো হৈছে পল চিনি পায়নে এনেকৈ পানীত মাছ ধৰিব পাৰে তাক পল বুলি কোৱা হয় আৰু এইবোৰ দেখিছে এইবোৰ বাঁহেৰে সজাই থোৱা একদম সৰু এইবোৰ এইটো খালৈ এইবোৰ চেপা বুলি কয় মাছ মাৰে আৰু এখন হৈছে জাকৈ দ্বীপৰ ভিতৰতে জাকৈ মাৰোঁতে গানটো শুনিছে দেখিছে নহয় এখন হৈছে জাকৈ আৰু এইবোৰ চাওক চব বাঁহেৰে নিৰ্মিত বস্তুৱে পোৱা যাব বহুত ভাল লাগিছে এইকেইটা হৈছে কাপ মানে চাহ খাব পাৰিব ৰাতিপুৱা বাঁহৰ কাপ আৰু এইবোৰ মূঢ়া দেখিছে বহুত ভাল লাগে মানে আৰু ৰাস্তাৰ কাষতে এইবোৰ দেখা পোৱা যায় গতিকে আপোনালোকে আহিব এইবোৰ চাওক কি ধুনীয়া চেপা বুলি কোৱা হয় চেপা আৰু এইকেইটা কি নাজানো নাম নাজানো কিন্তু বহুত ভাল লাগিছে এখন শৰাই গোটেই কাঠ আৰু বাঁহেৰে নিৰ্মিত কাঠ নহয় বাঁহ আছে অকল 250 ক'ৰ পৰা আহে এইটো কাৰ্বি আংলঙৰ পৰা আহে কাৰ্বি আংলং এতিয়া 6 বাজিবৰ হৈ গৈছে কাৰণ 6টাৰ পৰা ৰাজ্যত কাৰফিউ থাকে ন আৰু পলোৱাই ভাল নহ'লে পিটন খাব লাগিব আৰু পুলিচৰ ঠিক আছে গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু 2 নম্বৰতে আপোনালোকে যদি এইফালে অহা যোৱা কৰে কেতিয়াবা নগাঁৱৰ ফালে আহে তেনেহ'লে থেকেৰাগুৰি ইয়াতে ডাবৰ দোকান দেখিব গৰমত খাব লৈও যাব 10, 12টা 100টা কাৰণ গৰমত ডাব বহুত ভাল হয় খোৱাৰ কাৰণে ঠিক আছে আজিৰ কাৰণে ইমানেই আছিল ধন্যবাদ সপোন আছিল নেকি বাৰু এইটো নাজানো আৰু হ'ব দিয়ক বাই বাই